হেল্ল' ফ্ৰেণ্ডছ, হোপ আৰ ইউ অল আৰ ফাইন। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো আমি গম পাইছোঁ বৰ্তমান ৰাসৰ বতৰ, পাঠশালাত ৰাস চলি আছে। তো আমি আজি ৰাস চাব যাম। তো গাইজ, মই বিশাল দাস আপোনালোকক মোৰ চেনেলৰ 20-30লৈ আদৰিছোঁ। আৰু মোৰ ফ্ৰেণ্ডছো যাব আজি, কেইটামান ফ্ৰেণ্ডছৰ লগত যাম। পাৰ্থ শৰ্মা, তেওঁৰ ঘৰ সৰ্থেবাৰী। আমাৰ বেদান্ত শৰ্মা মোৰ দাদা হয়, 3rd ছেমিষ্টাৰত পঢ়ি আছে। লগত থাকক, আমি আপোনালোকক ৰাস দেখাই থাকিম। ৰাস মানে আমি আজি আচলতে পেৰিছত যাম বুলি ক'ব লাগে, পেৰিছ। আপোনালোকে থাম্বনেইল চাই গম পাইছে চাগে, আমি পেৰিছত যাম বুলি কৈছোঁ ফাৰ্ষ্ট টাইম। তো আহক আমাৰ লগত ৰাস পূজা চাব যাওঁ। এখেতে জোতা ওলাইছে, নতুন জোতাটোত ফিটা লগাই দিব লাগে বোলে, মই বোলে জোতাটোত ফিটা লগাই দিওঁ বৰ্তমান। তো গাইজ, আমি যাই আছোঁ ৰাস্তাত, ইয়াৰ ৰাসৰ অভিমুখে যাত্ৰা কৰিছোঁ। গাড়ী পাৰ্কিং দেখা নাই। Just one night together exclusively. Baby, let me be your man, so I can love you. আমি যাই আছোঁ ৰাসৰ ভিতৰত, আমি সোমাম ৰাসৰ মণ্ডপৰ ভিতৰত। তো চাই থাকক আমাৰ চেনেলত পোনপটীয়াকৈ চাই থাকক আৰু অলপ এনজয় কৰোঁ আৰু, নে কি কয়? বহুত মানুহ হৈছে কিন্তু আজি, মানে যোৱা কেইদিনতকৈ আচলতে বস্তুবিলাক মানে ভালকৈ হোৱা নাইতো, এতিয়াহে হৈ আছে। তো আহক। তো গাইজ, আমি আহি পাইছোঁ বৰ্তমান পাঠশালাত, আহি পালোঁ বৰ্তমান পাঠশালা ৰাসত। তো আমি কৈছিলোঁ যে আমি আপোনালোকক পেৰিছত লৈ যাম। পেৰিছ নহয়, চৰি, মই অসমীয়াত কৈছোঁ পেৰিছ বুলি, আচলতে পেৰিছত লৈ যাম। এয়া চাওক, ইয়াত ধুনীয়াকৈ বহুত ধুনীয়াকৈ আইফিল টাৱাৰ বনাইছে। আপোনালোকক দেখাই দি আছে, কেমেৰামেনে আমাৰ পাৰ্থ। ধুনীয়া মানে নতুন প্ৰকল্প এটা লৈছে, বৰ ধুনীয়া হৈছে এবাৰ। তো ব'লক আমি পোনে পোনে যাত্ৰা কৰোঁ আমাৰ ৰাস মন্দিৰৰ যোনটো য'ত মূৰ্তিবিলাক আছে তালৈ। তো আমি এই ৰাসৰ মণ্ডপৰ ভিতৰলৈ গৈ আছোঁ। ধুনীয়াকৈ সজাইছে এইবিলাক, কাৰ্পেট পাৰি, আৰু মানুহো হৈছে আজি। তো আপোনালোকক মই এনেই অলপকৈ দেখাই দিছোঁ আপোনালোকক মূৰ্তিবিলাক। এয়া চাই লওক, ধুনীয়া, বৰ ধুনীয়া লাইটিং, বৰ ধুনীয়াকৈ সজাইছে বস্তুবিলাক, ভাল লাগিছে। আহিব আপোনালোক ইয়ালৈ চাব। এয়া চাওক আপোনালোকে, কি ধুনীয়াকৈ ইয়াত এটা সাধাৰণ গাঁৱৰ এটা মনোমোহা পৰিৱেশ গঢ়ি তোলা হৈছে। কিদৰে আগতে তিৰোতাসকলে ঢেঁকী গৰকি ধানৰ পৰা চাউল উলিয়াইছিলে, তাঁতশালৰ শিপিনী, খুব ধুনীয়া। আহিব আপোনালোক ইয়ালৈ চাব। বজালী চাইক্লিং কমিউনিটি, খুব ধুনীয়া। গাইজ, এইটো এটা খুব ভাল থিম বনাইছে, মানে আধুনিকতাৰ ওপৰত কিদৰে মানৱ জাতিয়ে মানে আধুনিকতাৰ লগে লগে খোজ মিলাবলৈ গৈ পাহাৰৰ গুহা কাটি বন্য জীৱ জন্তু মানে থাকিব নোৱাৰা কৰিছে, মানে হাবি জংঘল ধ্বংস কৰি মানে প্ৰকৃতি নষ্ট কৰিছে বুলি ক'ব পাৰি এক প্ৰকাৰে। সেইদৰে প্ৰকৃতিয়ে মানে আধুনিকতা নষ্ট কৰিছে, মানৱ জাতিৰ যিখিনি কাম কৰিছে মানৱ জাতি, সেইবিলাক ধ্বংস কৰিছে। মানে আধুনিকতাই প্ৰকৃতিক নষ্ট কৰিছে আৰু প্ৰকৃতি আধুনিকতাই। এয়া চাওক, JCB বিলাকে মানে কিদৰে গাছ গছনি কাটি কিবা কিবি মানে কৰ্মসূত্ৰে আৰু ফালি দিছে বাৰে পাঠশালাই, মজা। পানী খাব লাগিব মই।
হেক্টিনা কি এইটো ঠিক আছে বন্ধু ভাল থিম বনাইছে এইটো আচলতে বেলতলা পূজাৰো এটা মেইন থিম আছিল এইবাৰ বেলতলা দুৰ্গা পূজা যিসকলে বেলতলা দুৰ্গা পূজা চাইছে গম পাব ভাল বনাইছে এইটো তো গাইজ আহিব আপোনালোকে পাঠশালালৈ খুব ধুনীয়াকৈ সজাইছে এবাৰ ভাল লাগিছে মানে ভাল পাব আপোনালোকে আহি এয়া চাওক কিদৰে মানে বন্য জীৱ জন্তুৱে প্ৰকৃতিয়ে কিদৰে ধ্বংস কৰিছে প্ৰকৃতি বুলি ক'ব লাগিব এইবিলাক তো মেইন থিমটো এইটোৱে আধুনিকতাই ধ্বংস কৰিছে প্ৰকৃতি আৰু প্ৰকৃতিয়ে ধ্বংস কৰিছে আধুনিকতা তো শিকিবলগীয়া বস্তু ভাবিবলগীয়া বস্তু এইটো এটা জানিবলগীয়া বস্তু ভাল দেই এইবাৰ ভাল বনাইছে ন এইটো এটা ফলছ ধুনীয়া দিছে এইখিনিও এইটো এটা চাবলগীয়া বস্তু ডাইনী হত্যা নাৰী নিৰ্যাতন যিদৰে কৰা হৈছিল অসমত আগত আছিল নাৰী নিৰ্যাতন আজিকালি কমিছে অৱশ্যে তথাপিও আছে কিছুমান জেগাত চাগে তো এইটো এটা চাবলগীয়া বস্তু মানুহৰ মানে মগজত এইটো চেঞ্চ আনি দিয়াৰ কাৰণে এইবিলাক বস্তু আচলতে আয়োজন কৰিছে তেওঁলোকে ধুনীয়া বনাইছে এইটো নাৰী নিৰ্যাতনৰ ওপৰত ডাইনী হত্যা যিটো আছিল আমাৰ থিম সেইটো বনাইছে তো ভাল হৈছে বাৰু পাঠশালাত ভাল হৈছে গাইজ আহিব আপোনালোকে চাব মই মোৰ ফালৰ পৰা আপোনালোকক মাতিছোঁ ৰিকুৱেষ্ট কৰিছোঁ ভাল হৈছে একদম ধুনীয়া এই মজা এইটো চিম্পাঞ্জী এখনত কিন্তু বৈধ উঠছোঁ দেই আগতে ভাগ্য পৰীক্ষা কৰক 50 টকাত মজা এই চুপখন পালি ভাল হ'লা হয় এই বাহুবলী চলি আছে দেই টিভিত চবে সেয়ে চাই আছে এয়া আমি আছোঁ ভিতৰত ৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ ভিতৰত আছোঁ আমি ৰাষ্ট্ৰীয় বাণিজ্য মেলা মজা ধুনীয়া বস্তু দিছে এইবিলাক আমাৰ বস্তু নহয় এইবিলাক তিৰি মানুহৰ বস্তু হ'লে আহোঁতে কিবা এইটো মাথা খজল হৈছে ভাল এইটো বস্তু আমি আছোঁ বৰ্তমান ৰাষ্ট্ৰীয় বাণিজ্য মেলা পাঠশালাত ৰাসত বহুত বস্তু হৈছে কিবা কিবি এই বাচন ধুৱেটো আৰু এই এটা বস্তু ল'ব দেখাইছোঁ মই ভিডিঅ'ত এইটো বিৰাট ভাল বস্তু আচলতে চবতকৈ বস্তু এইটোহে ল'ব লাগে আৰামৰ বস্তু আমাৰ দাদা এইটো কিমান দাম 30 টকা না আপোনাৰ ইউটিউব চেনেল আছে নেকি ইউটিউবত একাউণ্ট আছে নেকি মোবাইলত নাই আপোনাৰ আছে চাই ল'ব এইটো ভিডিঅ' পাই যাব হাই কৰি দিয়ক এটা ঠিক আছে এতিয়া আমি ফুচকা খাওঁ অলপ আপোনালোকে লোভ নলগাব দেই পেট ফুলব আমাৰ কিন্তু আপুনি যদি প্ৰদূষণক ধ্বংস নকৰে প্ৰদূষণে আপোনাক ধ্বংস কৰিব মজা চাল দিছে এইটো বঢ়িয়া এইটোহে অৰিজিনেল বস্তু জিলাপি তো জিলাপি লওঁ আমি অলপ 50 টকা মানত ঠিকছে খাম বাপেকে আজি না কি কয় তো বহুত ঘূৰিলোঁ ফুৰিলোঁ দৌৰিলোঁ জঁপিয়ালোঁ নাচলোঁ এইটো মেইন বস্তু দেই এইটো চাব লগা বস্তু এইটো মেইন বস্তু টপত আছে এইটো বহুত ভাল লাগছে তো আমি যাওঁ আৰু ঘৰক বহুত ভৰি চৰি বিষ উঠছি এই বস্তু এটা লৈ যাম আজি যাই খাম বাপেক আজি ভাত খাই উঠি লৈ যাম এইটো চিয়'ৰ তো বাই ৰাস পূজা বাই গাইজ তো গাইজ আমি বৰ্তমান আহি পালোঁ ৰাসৰ পৰা আহি অলপ মুখ হাত ধুই গাটো ঠাণ্ডা বহুত মুখ হাত ধুই ড্ৰেছ চেঞ্জ কৰি অলপ বহি আছোঁ এতিয়া ভাগৰ লাগিছে বহুত তো গাইজ যদি আপোনালোকে ভিডিঅ'টো এনজয় কৰিছে বা ভাল লাগিছে প্লিজ গাইজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছবিলাকলৈ বা শ্বেয়াৰ কৰি দিব আগলৈ যদি ভিডিঅ'টো ভাল লাগিছে আৰু কমেণ্ট এটা কৰি দিব কেনে পালে পাঠশালাৰ ৰাস চাই নে কি কয় ঠিক আছে গাইজ বাই টাটা